হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি যাই আছোঁ অৰুণাচলৰ মায়'দিয়ালৈ, য'ত নেকি বৰফৰ ঘৰ। এয়া কি অকোৱা পকোৱা ৰাস্তা, পাহাৰৰ মাজে মাজে এক দুঃসাহসী যাত্ৰা। এয়া চাওক, কিমান ধুনীয়া লাগিছে পৰিৱেশ, প্ৰকৃতিৰ সুন্দৰ মনোমোহা পৰিৱেশ। ভয় লাগে, তাৰ মাজতো বহুত নতুন নতুন অভিজ্ঞতা পাব পাৰি, বহুত ভাল লাগে। হেল্ল' বন্ধুসকল, মোৰ নাম ইক্ৰাম হুছেইন আৰু আপোনালোকে চাই আছে ইক্ৰাম 360 ইউটিউব চেনেল। মই আজি আহিছোঁ অৰুণাচলৰ মায়'দিয়ালৈ। এয়া চাওক, বৰফৰ ঘৰ, বৰফে বৰফ, কিমান বৰফ চাওক। ৰাস্তাৰ কাষে কাষে পৰি আছে বৰফ, চাওক কিমান ধুনীয়া লাগিছে। চাৰি ইয়াতকৈ বগা আৰু বস্তু নাই আৰু, ইমান বগা। এয়া চাওক, আমি এই ৰাস্তাতে আমি ওপৰত উঠি আহিছোঁ, বহুত দূৰ। এয়া গছৰ ওপৰত বৰফ পৰি আছে, চাওক দূৰৰ দূৰৰ মানুহ আহিছে, বহুত মানুহ উপভোগ কৰিবৰ কাৰণে আহিছে। যান্ত্ৰিক পৃথিৱীৰ পৰা অলপ দূৰত প্ৰকৃতিৰ মনোমোহা দৃশ্য চাবলৈ আহিছে। চাওক বৰফ চাবলৈ আহিছিলোঁ মই আজি অৰুণাচলৰ মায়'দিয়ালৈ। বহুত ধুনীয়া পৰিৱেশ, সুন্দৰ লাগিলে আজি।